নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ TICS এডুকম চেনেললৈ স্বাগতম জনাইছো। আজি আমি শিকিম এই ভিডিঅ'টোত কম্পিউটাৰৰ কিবৰ্ডৰ ওপৰত। কিবৰ্ডৰ বহুতবিলাক কি থাকে, সেই কিবিলাকৰ ভিতৰত আমি ফাংচনেল যেনে কম্পিউটাৰৰ কিবৰ্ডৰ ফাংচনেল কি থাকে, আলফা নাম্বাৰিক কি থাকে, তাৰপিছত স্পেচিয়েল কি থাকে, সেই স্পেচিয়েল কি হওক আলফা নাম্বাৰিক কি হওক সেইকেইটাৰ ভিতৰত আমি ফাৰ্ষ্ট আজি শিকিম ফাংচনেল কিৰ বিষয়ে, য'ত মই লিখি থৈ দিছো ইয়াতে ইউজ অফ ফাংচনেল কিজ। ফাৰ্ষ্টতে আহিব F1 ফাংচনেল কি বুলি ক'লে আমি কিবৰ্ডখনত একদম ওপৰৰ ভাগত পাওঁ F1 ৰ পৰা F12 লৈকে, F1 F2 F3 ৰ পৰা একদম F12 লৈকে হয় ফাংচনেল কি। প্ৰথমতে আহিব F1 যোনকেইটা কম্পিউটাৰৰ ফাংচনেল কি হয় F1 ৰ পৰা F12, তাৰ পৰা আমি ফাৰ্ষ্টতে শিকিম F1। F1 টো হ'ল F1 উইন্ডোজ হেল্প এণ্ড সাপোর্ট। উইন্ডোজ হেল্প এণ্ড সাপোর্ট মানে কি, যদি কম্পিউটাৰত আমি কিবা প্ৰগ্ৰাম কৰি আছো তেতিয়াহলে সেই প্ৰগ্ৰামটোৰ বিষয়ে আমি নাজানো বা সেইটো চাব লাগে কম্পিউটাৰৰ পৰা, তেতিয়া যদি আমি কিবৰ্ডত F1 প্ৰেছ কৰো তেতিয়াহলে সেই প্ৰগ্ৰামটোৰ বিষয়ে আমি চাব পাৰিম বা মানে সাৰ্চ কৰি কিনে চাব পাৰো। যেতিয়া ধৰক এক্সেলত কিবা বস্তু মানে ফৰ্মুলা হওক বা ওয়ার্ডত কিবা বস্তু জানা নাই তেতিয়াহলে বা পেনটো ওলাব পৰা নাই তেতিয়াহলে আমি যদি F1 প্ৰেছ কৰো তেতিয়া সেই F1 টো হেল্প এণ্ড সাপোর্ট ওপেন হ'ব। হেল্প এণ্ড সাপোর্টত আমি সেই বস্তুখিনি বিচাৰি পাম। দুই নম্বৰতে F2 হয় F2 ৰিনেম বুলি লিখা আছে ইয়াতে। F2 মানে হ'ল ৰিনেম। যেতিয়া কিবা কম্পিউটাৰত ডেস্কটপত যিকোনো এটা ফোল্ডাৰ হওক, যিকোনো এটা ফাইল হওক, সেই ফাইলটো বা ফোল্ডাৰটোৰ আমি যদি নামটো আগতে কিবা বেলেগ আছিল সেই নামটো আমি চেঞ্জ কৰিব লাগে, মানে ৰিনেম কৰিব লাগে। তেতিয়া আমি সেই ফোল্ডাৰটোত ক্লিক কৰি ডাইৰেক্ট কিবৰ্ডত আমি F2 যদি দবাও তেতিয়াহলে ৰিনেম অপচনটো আহে আৰু তাৰ পিছত আমি যিটো ইচ্ছা নাম দিব ইচ্ছা সেই ফোল্ডাৰটোৰ বা ফাইলটোত সেই নামটো দি আমি সেভ কৰি থৈ দিব পাৰো। এইটো মানে ৰিনেমৰ শৰ্ট কি, F2 ৰিনেম আহে। নেক্সট আহিব F3 আহিব সার্চ। F3 মানে সার্চ। যদি কিবৰ্ডত কিবা বস্তু বিচাৰি নাপাওঁ, ফাইল হওক বা ফোল্ডাৰ হওক বা যিকোনো প্ৰগ্ৰাম যদি বিচাৰি পোৱাত অলপ অসুবিধা হয় তেতিয়াহলে আমি শৰ্ট কি ইউজ কৰিব পাৰো F3 মানে যিকোনো প্ৰগ্ৰাম হওক বা যিকোনো ফাইল হওক বিচাৰি পোৱাত সহজ হয়। F3 প্ৰেছ কৰি যোনটো ফোল্ডাৰ আপুনি বিচাৰি আছে বা আমি যোনটো ফাইল হওক বা ফোল্ডাৰ হওক বিচাৰি আছো সেইটো নামটো সার্চ কৰি দিলে আমাৰ কম্পিউটাৰৰ স্ক্ৰিনত সেই বস্তুটো আহি যাব। এইটো শৰ্ট কিটো হ'ল F3 মানে এইটো সার্চ বুলি কয়। সার্চ কৰিলে F3 প্ৰেছ কৰিব লাগে। এবাৰ আহিব 4 নম্বৰ F4 মানে হ'ল উইন্ডোজ ক্লোজ কারেন্ট উইন্ডোজ। মানে যিটো আমি কৰি আছো, যিটো প্ৰগ্ৰাম আমি কৰি থাকো সেই প্ৰগ্ৰামটো যদি আমি ক্লোজ কৰিব লাগে বা বন্ধ কৰিব লাগে সেইটো বন্ধ কৰিলে আমি শর্ট কি ইউজ কৰিব পাৰো F4। কিন্তু F4 টো অকল F4 প্ৰেছ কৰিলে সেইটো বন্ধ হৈ নাযায়, কিন্তু অল্টাৰৰ লগত F4 প্ৰেছ কৰিলে সেইটো উইন্ডোজ যোনটো প্ৰগ্ৰাম আমি কৰি আছো মাইক্ৰসফট অফিস ওয়ার্ড হওক বা এক্সেল হওক বা পেইন্ট হওক সেই বস্তুটো সেই প্ৰগ্ৰামটো আমি ক্লোজ কৰিব পাৰিম অতি সহজে। এইটো আমি শর্ট কি ইউজ কৰিলে বেছি টাইম নালাগে আৰু আমি এইটো ইউজ কৰিব লাগিব অল্টাৰৰ লগত F4, অল্টাৰ প্লাস F4 এইটো ক্লোজ কারেন্ট উইন্ডোজ। এবাৰ আহিব 5 নম্বৰত ৰিফ্ৰেছ F5 মানে হ'ল ৰিফ্ৰেছ। যদি আমি কম্পিউটাৰটো স্টাৰ্ট কৰাৰ পিছত মানে কম্পিউটাৰটো যেতিয়া অন কৰিলো তাৰ পিছত স্টাৰ্ট কৰাৰ পিছত আমি ৰিফ্ৰেছ কৰো, মাউসৰ ৰাইট ক্লিক কৰি ৰিফ্ৰেছত গৈ ৰিফ্ৰেছ কৰিব লাগে। কিন্তু আমি যদি মাউসত নকৰি আমি কিবৰ্ডত কৰো তেতিয়াহলে কিবৰ্ডত কিটো হ'ব F5 প্ৰেছ কৰিলে আমি ডাইৰেক্ট কম্পিউটাৰটো ৰিফ্ৰেছ কৰিব পাৰো বা প্ৰগ্ৰাম এটা চলাই থকাৰ পিছত যদি আমি অলপ টাইম চলাৰ পিছত ৰিফ্ৰেছ কৰিব লাগে তেতিয়া F5 প্ৰেছ কৰিলে ডাইৰেক্ট কিবৰ্ডত আমি শর্ট কি হিচাপত F5 প্ৰেছ কৰিলে আমি প্ৰগ্ৰামটো বা কম্পিউটাৰটো ৰিফ্ৰেছ কৰিব পাৰো। এবাৰ আহিব F5 ৰ পিছত F6 নম্বৰ 6ত আছে F6 যোনটো গো টু URL। যদি আমি URL ত যাব লাগে মানে যদি আমি ইন্টাৰনেট ব্ৰাউজাৰত কিবা মানে ইন্টাৰনেটত সার্চ কৰি আছো যিকোনো ব্ৰাউজাৰ গুগল ক্ৰোম হওক মজিলা ফায়াৰফক্স হওক যিকোনো ব্ৰাউজাৰত আমি নেট কৰি আছো, ইন্টাৰনেট চলাই আছো আৰু ইন্টাৰনেটত কিবা এটা বস্তু আমি কিবা এটা ওয়েবসাইটত বস্তু এটা আমি সার্চ কৰি আছো, সেই সার্চ কৰি থকা টাইমত সময়ত আমি সেই বস্তুটো নাচাই যদি কিবা বেলেগ সার্চ কৰিব বিচাৰো তেতিয়া URL ত আমি মাউসেৰে ক্লিক নকৰি ডাইৰেক্ট আমি যাব পাৰো
F6 প্ৰেছ কৰি F6 প্ৰেছ কৰিলে ডাইৰেক্ট URL ত যায় তো এইটো কাৰণত আমি F6 টো ইউজ কৰিব পাৰো শৰ্ট কি হিচাপত F6 মানে হল go to URL এবাৰ হ'ব নাম্বাৰ 7 F7 F7 ত আহে স্পেলিং এন্ড গ্ৰামাৰ চেক যদি আমি ওয়ার্ডত এখন এপ্লিকেশন টাইপ কৰি আছো বা বায়োডাটা যিকোনো এখন লেটাৰ হওক বা এপ্লিকেশন যিকোনো এটা টাইপ কৰি আছো ফাইল বনাই আছো তেতিয়া আমি যদি তাতে লিখা স্পেলিং বিলাক বা গ্ৰামাৰ হওক স্পেলিং হওক সেন্টেন্স বিলাক হওক ভুল হৈছে নে শুদ্ধ হৈছে যদি চাব লাগে তেতিয়া হলে গ্ৰামাৰ মিস্টেক বা স্পেলিং মিস্টেক আছে না নাই সেইটো চাব লাগিলে আমি F7 ইউজ কৰো F7 ইউজ কৰিলে কি হয় যোনবিলাক গ্ৰামাৰ মিস্টেক থাকে বা স্পেলিং মিস্টেক থাকে ওয়ার্ডত আমি লিখি থাকা স্পেলিং বিলাক হওক বা গ্রামার যদি কিবা মিস্টেক হয় তেতিয়া আমি এটো ধৰা পেলাব পাৰো F7 প্ৰেছ কৰি F7 মানে হল এটো স্পেলিং এন্ড গ্রামার চেক আজি আমি এই ভিডিওটো F7 লৈকে শিকিলো নেক্সট ইয়াৰে যোনটো পিছৰ ভিডিও আহিব সেইটো ভিডিওত আমি 8 ৰ পৰা F8 ৰ পৰা F12 লৈকে শিকিম যদি ইয়াৰ পিছৰ ভিডিওটো আপোনালোকে পাব বিচাৰে তেন্তে আমাৰ এই TICS এডুকম চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি লয় যেন ধন্যবাদ